হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ যিটো বিশেষ ব্লগ, সেই বিশেষ ব্লগটোত মই আমাৰ গাঁৱৰে এজন প্ৰতিভাৱান ভাইটি বুলি ক'ব লাগিব। মোতকৈ বয়সত বহুত সৰু, আৰু তেখেতক মই আজি এটা বিশেষ সাক্ষাৎকাৰ ল'ম। এই সাক্ষাৎকাৰটোৰ জৰিয়তে আপোনালোকে গম পাব তেখেতৰ কি বিশেষ গুণ আছে, যাৰ কাৰণে আজি আমি এই প্ৰকৃতিৰ মাজত এটা খুব সুন্দৰ পৰিৱেশৰ মাজত আজি আমি লগ হৈছোঁ। আৰু আপোনালোকক আজি সেই বিশেষ অতিথিজনক আমি চিনাকি কৰি দিব বিচাৰিছোঁ। তেওঁ আছে আমাৰ লগত বৰ্তমান। ইয়ালৈ আহা, কেমেৰাৰ সন্মুখত আমি অডিয়েঞ্চত দেখাই দিছোঁ। নমস্কাৰ, নামটো কৈ দিয়া। মোৰ নামটো শ্ৰী কল্পজ্যোতি বৰদলৈ, ঘৰ মোৰ কাছমাৰী। এয়া মোৰ দাদা হয়। বহুত বহুত ধন্যবাদ। এয়া তেখেতৰ চিনাকি কল্পজ্যোতি বৰদলৈ। তেখেতে বিশেষকৈ কি কৰে, কি এনেকুৱা আচহুৱা গুণ আছে। কেতিয়াবা কয় নহয়, জোপোহা হাবিতে বাঘ থাকে। চ' কথাবিলাক তেনেকুৱা ধৰণৰ। এটা গাঁওখন আমাৰ অলপ সৰু গাঁও, কিন্তু তথাপিও প্ৰতিভাৰে সম্পন্ন বিভিন্ন ব্যক্তি তথা ছাত্ৰ ছাত্ৰী বিভিন্নজনৰ ঠাইত বহুত বেলেগ ধৰণৰ প্ৰতিভা তথা বহুতো শিল্পী বুলি ক'লে ভুল হ'ব। প্ৰতিভা সম্পন্ন বেলেগ বেলেগ সকলোৰে বেলেগ বেলেগ প্ৰতিভা জড়িত হৈ আছে আমাৰ গাঁওখনৰ লগত। তাৰে এক বিশেষ প্ৰতিভা আছে আমাৰ কল্পজ্যোতিৰ। তো গতিকে আজি তেখেতক আমি এই বিশেষ প্ৰকৃতিৰ এটা সুন্দৰ পৰিৱেশৰ মাজত তেখেতক আমি লগ ধৰিছোঁহি। কি বিশেষ প্ৰতিভা আছে, তেনেহ'লে আহক আমি আমাৰ বিশেষ ব্লগটো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ইতিমধ্যে মই আপোনালোকক তেখেতক চিনাকি কৰাই দিছোঁ। আমাৰ গাঁৱৰে সুসন্তান। তেখেতৰ আন এটা বিশেষ পৰিচয় আছে। তেখেতৰ নামটো কৈছোঁৱে, কল্পজ্যোতি বৰদলৈ। তেখেতৰ এক বিশেষ প্ৰতিভা আছে। হয়তো আপোনালোকে জ্ঞাত যে গাঁৱৰ পৰিৱেশৰ পৰাই, গাঁৱৰ ধূলি বালিতে ডাঙৰ হৈ পেলাই বিভিন্নজনে বিভিন্ন এটা সাংস্কৃতিক জগতত সোমাই পৰে। যেনে ধৰক, কোনোবা যদি অভিনেতা হৈছে, কোনোবা যদি কণ্ঠশিল্পী হৈছে, কোনোবাই যদি বিশেষ প্ৰতিভা আছে, তেনেকৈ পেলাই সেই গাঁৱৰ পৰিৱেশৰ পৰাই কিন্তু আহি পেলাই এটা বিশেষ স্থান ল'বলৈ সক্ষম হয়। তেনে এক উজ্জ্বল ভৱিষ্যত মই দেখা পাইছোঁ এই ভাইটিটোৰ হাতত। তো আপোনালোকক তেখেতৰ কি বিশেষ প্ৰতিভা আছে, মই তেখেতৰ পৰাই জানিব বিচাৰিছোঁ। তুমি কি কৰি পেলাই ভাল পোৱা? আচলতে ক'বলগীয়া হ'লে মোৰ জীৱনত কিবা এটা ঘটিল বা যিটো মই দেখিলোঁ, তাক কি বুলি কয়, মই মানুহৰ আগত দেখুৱাব খোজোঁ। বা মনৰ ভাৱ অনুযায়ী, বা এইটো মনৰ ভাৱ কি বুলি কয়, গানো হ'ব পাৰে, বা এই কথাও হ'ব পাৰে, কবিতাও হ'ব পাৰে, বা ৰেপৰ ধৰণৰ কিবা বস্তু হ'ব পাৰে। জাষ্ট এনেকুৱা নিচিনা মই জাষ্ট দেখুৱাব বিচাৰোঁ যে মই এইটো কৰি ভাল পাওঁ, যে এইটোকে দেখিছোঁ, মই এইটো মানুহক জনাব বিচাৰিছোঁ, এনেকুৱা নিচিনা বস্তুটো। আচ্ছা, তুমি এটা চিন্তাশীল ব্যক্তি বুলি ক'লে ভুল নহ'ব। তোমাৰ কিছুমান চিন্তা আছে নিজৰ বাস্তৱ জীৱনৰ লগত জড়িত, এটা লাইফৰ লগত জড়িত লৈ পেলাই তুমি কিছুমান কবিতা তথা আজিকালি যেনেকৈ ধৰা ৰেপ ছংবিলাক আহিছে, তেনেকুৱা ধৰণৰ তুমি এটা চিন্তা কৰা। হয় দাদা, মই কি বুলি কয়, ৰেপ অলপ ফানী কবিতা, বা অলপ কি কয়, আজিকালি ক'বলৈ গ'লে সুখ দুখ হাঁহি ধেমালি কৰিব ন, এনেকুৱা বস্তু এটা মই যোনটো মই এতিয়া আপোনালোকৰ আগত দেখুৱাব পাৰিম, তাত জড়িত হৈ থাকিব। নিজৰ মোৰ লাইফটোৰ ওপৰতো থাকিব, বা বাহিৰৰ কথা কিছুমানো থাকিব, অলপ হাঁহি ধেমালি ফূৰ্তি তামাচাও থাকিব, এনেকুৱা নিচিনা। ৰাইট। মই তোমাৰ বিশেষ সেই গুণটো জানিব বিচাৰিম। তো আপোনালোকে হয়তো গম পাইছে, তেওঁ ৰেপ কৰি পেলাই ভাল পায়। গানৰ যিটো আজিকালি যেনেকৈ ধৰক খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছে কুসুম কৈলাশ, খুব সুন্দৰ অসমীয়া গানত ৰেপ কৰে, আৰু শুনি পেলাই আমি সকলোৱে আপ্লুত হৈছোঁ, আমি ভাল পাইছোঁ। তো তেনেকুৱাই যিহেতু তেখেতৰ কিবা মই প্ৰতিভা দেখা পাইছোঁ, গতিকে আজি এই সাক্ষাৎকাৰটো লৈছোঁ, বিশেষ সাক্ষাৎকাৰটো। তো প্ৰথমৰ পৰা তোমাৰ নামটো আমি জানিলোঁ। হয়। এতিয়া তুমি পঢ়ি আছা নে কি? তোমাৰ অকণমান অলপ নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি জানিব বিচাৰিম। মই আপোনাৰ হাই ছেকেণ্ডেৰী কমপ্লিট কৰি BA এডমিশ্যন লৈছিলোঁ। ছেকেণ্ড ছেমত মোৰ ব্ৰেক লাগি গ'ল। আচ্ছা। চ' মই পঢ়া ব্যৰ্থ হৈ গ'ল। আচ্ছা। চ' এতিয়া ক'বলৈ গ'লে সৰু সুৰা কাম কৰি আছোঁ আৰু। ঠিক আছে, বৰ্তমান তুমি কাম কৰি আছা, সৰু সুৰা জব কৰি আছা? হয় দাদা। ঠিক আছে, এতিয়া আমি আমাৰ দৰ্শকসকলক তোমাৰ বিশেষ যিটো প্ৰতিভা, সেইটো আমি অকণমান তোমাৰ পৰাই শুনিব বিচাৰিম। কেনেকুৱা ধৰণৰ, কি ক'বা ৰেপ ছঙৰ ভিতৰত? এতিয়া মই গাব লাগিব ন ৰাইজৰ ওপৰত। চ' মই গাবলৈ ওলাইছোঁ এতিয়া।
বৰা গাঁও ডেকাচাতি তাৰে এটা কল্পজ্যোতি আইতাকৈ মৰম পায় তাৰ কিন্তু চৰম নাই সৰু দেখি ভাল আছিল ভাল বুলি নাভাবিবা তাৰ পালত নপৰিবা খাহী মাংসৰ কলিজা মোৰ প্ৰেমত পৰিছা ভাল লাগিছে কৈ যা নহ'লে তই ঘূৰি যা আমাৰ গাঁৱৰ মণিজনী কালিতাই বিয়া খাবলৈ গৈছিলোঁ এজাক ছোৱালী চাইছিলোঁ এজনী মই পাইছিলোঁ তাইৰ নামটো জুৰি তাইৰ প্ৰেমত পৰি মই গ'লোঁ মৰি ককাই মাতিল পোনাটি এতিয়া নাই শান্তি খেলৰ পৰা পালোঁ কিতাপ মায়ে বোলে লগ কিতাপ টেষ্টত নাই পজিশ্যন মেট্ৰিক ছেকেণ্ড ডিভিজন দেউতা উঠিল মাথাত প্ৰেছাৰ ৰিজাল্টখনি পালে বজাৰ দেখাক দেখি একা দেখি কলেজ গ'লোঁ সেই দেখি গপ বয়সত আহিবি কল্প কথা সুধিবি কুসুম কৈলাশৰ বিগ ফেন মোৰ কথাই নেহেন ৰেপ দিওঁ গলাফালি বাদ দিলোঁ কিতাপ ফুলি কুসুম কৈলাশ আহিবা মোৰ ৰেপবোৰ শুনিবা হাঁহি মৰিবা ৰেপ বাবু তোমাক চালাম থাকিম তোমাৰ সদায় গোলাম বঢ়িয়া বঢ়িয়া সঁচাকৈ খুব শুনি পেলাই বহুত ভাল লাগিছে অভূতপূৰ্ব এক বিশেষ প্ৰতিভা মই তোমাৰ দেখা পাইছোঁ আৰু তুমি গোটেই বস্তুখিনি সাঙুৰি লৈছা আচলতে মই যদি মানে ধৰা স্পীডত যদিও গাইছা তথাপিও কেইটামান ৱৰ্ডে মানে ধৰা চুই গৈছে মোক ধৰা তোমাৰ কিতাপ পত্ৰৰ পৰা আদিকে ধৰি সেইখিনিতো কৈছাই তাৰোপৰি আমাৰ যিজন ছিংগাৰ কুসুম কৈলাশ তেওঁকো মানে সাঙুৰি লৈছা খুবেই ভাল লাগিছে শুনি এই বিশেষ প্ৰতিভাটো আশা কৰোঁ আমাৰ দৰ্শকেও যিসকলে ভিডিঅ' চাই আছে চাই পেলাই ভাল পাওক আৰু যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে আপোনালোকে যাতে এওঁৰ যিটো বিশেষ প্ৰতিভা এই বিশেষ প্ৰতিভা যাতে আৰু আগুৱাই যাওক আৰু তেখেতৰ হাতত তেখেতৰ জুলুঙাৰ পৰা আৰু আছে বহুতো ৰেপ ছং তো আৰু এটা আমি জানিব বিচাৰিম আপোনালোকে হয়তো নিশ্চয় খুবেই ভাল পাইছে আৰু এটা মই অনুৰোধ কৰিছোঁ তেখেতৰ আৰু বিশেষ তেনেকুৱা কিবা বিশেষ ৰেপ ছং আছে নেকি নিজে সৃষ্টি কৰা আছে ঠিক আছে এইটো কিহৰ ওপৰত এইটো আপোনাৰ হিমা যেতিয়া আহিছিল তেতিয়াই বনোৱা মানে আমাৰ হিমা দাস হয় ঢিং এক্সপ্ৰেছ যিটো আমাৰ নগাঁৱৰে হয় নগাঁৱৰ গৌৰৱ আচলতে চ' মই তেখেতৰ ওপৰতে বনাইছিলোঁ তাতো মোৰ কথা কিছুমান সোমাই আছে চ' মই এতিয়া ব্যক্ত কৰিছোঁ অ'কে লক্ষ্মীনাথৰ গল্প মোৰ নামটো কল্প পাণত লগাবি চোন মোৰ কথাটো শুন হিমা আহিল ঢিং মই দিলোঁ ৰিং বৰ্ডাত ফুটিল বোমা তাই দিলে চুমা দেশত আহিল মোগল মই হ'লোঁ পাগল পাপাই ল'লে শাক মাছ তাই ক'লে টাইম পাছ যাওঁ যদি যাগৈ বেলেগ এটা চাগৈ প্ৰেম চেম পাহৰিলোঁ স্মৃতি মোহাৰিলোঁ ৰিজনক লগ পাইছিলোঁ চিকেট খাব গৈছিলোঁ মায়ে ক'লে এৰি দে মই বোলো ভাত দে পইচা নাই খালি যাব এতিয়া মোৰ লোকেলে মজা খুব সুন্দৰ আচলতে মই সুহুৰি মাৰিব নাজানো নহ'লে এটা সুহুৰিয়ে মাৰি দিলোঁ হয় চিটি বুলি কয় যিটো মই নাজানো খুব ভাল লাগিছে তোমাৰ এই যি প্ৰতিভা আগুৱাই যাওক আমাৰ দৰ্শকসকলক মই অনুৰোধ কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই তেখেতৰ যি বিশেষ প্ৰতিভাটো চাই পেলাই যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ এনেকুৱা ধৰণৰ বিশেষ ধৰণৰ ব্লগ গাঁৱলীয়া সমাজৰ মই এটা বিশেষ ব্লগ আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ এটা কমেণ্ট তথা এটা লাইক তথা আপোনালোকৰ বিভিন্ন ধৰণৰ বহুমূলীয়া ফিডবেক তথা আপোনাৰ মতামতে মোক আগলৈ আগবঢ়াই যোৱাত অনুপ্ৰেৰণা সদায় যোগাই থাকিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে ধন্যবাদ জয় অসম